কবিতাৰ শিৰোনাম সীমান্তৰ নিস্বাৰ্থ প্ৰহৰী বীৰ জোৱান। নিমিষতে ধ্বংস হ'ল সকলো, কলা ধোঁৱাৰে ছানি ধৰিছে চাৰিওদিশ। বৰষুণৰ পানীও যে আজি ধোৱাব পৰা নাই, দেশৰ নিস্বাৰ্থ ৰখীয়াবোৰৰ তেজেৰে ৰাঙলী কৰিছে সেই আশ্ৰয়। তিৰংগাখনৰ লগতে পৰি ৰৈছে প্ৰাণহীন দিন, আৰু লগত তেওঁলোকৰ বহু স্মৃতি আৰু সপোন। চুটি ঘৰলৈ ৰাওনা হম বুলি ভাবি থকা মনটো আজি সমাপ্ত হ'ল এই অভিশপ্ত দিনটো। আশাবোৰো যে আশায়েই হৈ ৰ'ল চিৰদিনলৈ। পাপীহঁতে কি বুজিব মাতৃভূমিৰ প্ৰতি তেওঁলোকৰ কিমান ভাল পোৱা। আজি আধৰুৱা হৈ ৰ'ল বহু পৰিয়াল, পুনৰ দেখা পোৱাৰ আশাৰে ৰৈ থকা সেই চকুহাল সৰি পৰি বেদনাহীনতা অশ্ৰুৰে। আকৌ আজি ঘৃণাৰ পাত্ৰ হ'ল সেই সন্ত্ৰাসবাদী, ঘৃণাৰ পাত্ৰ হ'ল দেশপ্ৰেমীৰ তেজেৰে ৰঙীয়াল সিহঁতৰ সেই হাত দুখন। হেৰুৱাই পেলালো আমি আমাৰ অমূল্য ৰত্ন, ৰৈ গ'ল কেৱল সকলোৰে মনত গৰ্বিত হৈ সদায়ৰ বাবে দেশৰ সৈনিক বুলি। সেই অমৰ জোৱান শ্বহীদ তোমাক শত সহস্ৰ কোটি